বেসিক্যালি ইউটিউবত ভিডিও আপলোড কৰিবলৈ সকলোৱে জানে, বাট আচলতে ইউটিউব এপ্লিকেশ্যনত কেনেকৈ ভিডিও আপলোড কৰিব লাগে তাৰ আচল প্ৰচেছটো হয়তো বহুতেই নাজানে। কেনেকৈ টেগ লগাব লাগিব, কেনেকৈ টাইটেল লগাব লাগিব আৰু কেনেকৈ ডিছক্ৰিপশ্যন লগাব লাগিব, তাৰ সম্পূৰ্ণ প্ৰচেছটো মই আজি আপোনালোকক এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ভিডিঅ'টো অকণমান স্কিপ নকৰি সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ বুজাত কোনো অসুবিধা নহয়। সো গাইজ, আৰু আমি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ বিগিন। প্ৰথমতে আমি আমাৰ মোবাইলত থকা ইউটিউব এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব লাগিব। মই এয়া অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পাছত আমাৰ যিটো প্লাছ চিন আছে, এই প্লাছ চিনত ক্লিক কৰিব লাগিব। প্লাছ চিনত ক্লিক কৰাৰ পাছত আমাৰ যিহেতু আপলোড এই ভিডিঅ' অপশ্যনটো পাম, আমি এগেইন ইয়াত ক্লিক কৰিব লাগিব। যেতিয়া আমি আপলোড এই ভিডিঅ'ত ক্লিক কৰাৰ পাছত আমাৰ গেলাৰীটো শ্ব' হৈ গৈছে। আমাৰ যিটো ভিডিঅ' আপলোড কৰিব বিচাৰোঁ আমি, সেইটো ভিডিঅ' ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। যিহেতু মই এইটো ভিডিঅ' আপলোড কৰিম, চ' চিলেক্ট কৰিছোঁ। তাৰপাছত আমি এগেইন নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰি দিলোঁ। নেক্সটত ক্লিক কৰাৰ পাছত আমাৰ এটা নতুন পেজ আহিছে। ইয়াত আমাৰ ভিডিঅ'ৰ টাইটেলটো এণ্টাৰ কৰিব লাগে। চ' মই ইয়াত কপি পেষ্ট কৰি দিছোঁ। ইয়াত মই টাইটেলটো দিছোঁ হাউ টু ক্ৰিয়েট ইউটিউব চেনেল ইন মোবাইল। গতিকেলৈ মই এইটো আমাৰ টাইটেলটো অলপ ছুটি হৈ আছে, মই অলপ দীঘল কৰি দিছোঁ। মই এগেইন কপি পেষ্ট কৰি পেলাই যিটো আমাৰ মোবাইল আছিলে সেইটো কাটি পেলাই মই ইয়াত আছামিজ লিখি দিছোঁ। আছামিজ। তাৰপাছত আমি ইনষ্টলাৰ কৰিলোঁ। আমি ডিছক্ৰিপশ্যন ইয়াত দিব নালাগে। আমাৰ যিটো পাব্লিক অপশ্যনটো আছে, পাব্লিছটো আছে, পাব্লিছত ক্লিক কৰি পেলাই আমি আনলিষ্ট কৰি দিব লাগে। তাৰপাছত আমি এগেইন বেক আহিছোঁ। বেক অহাৰ পাছত আমাৰ ইয়াত যিটো ন' অপশ্যনটো আছে, আমি এইটো ন'টো ৰাখিব দিব লাগিব। আপোনালোকে ইয়েছ কেতিয়াও নিদিব। তাৰপাছত আপোনালোকে বিশেষ একো কৰিব নালাগে। চ' আমি একো কৰিব নালাগে। আমাৰ আপলোড যিটো অপশ্যন পাইছোঁ, আপলোডত আমি ক্লিক কৰিব লাগে। অলৰেডি আমাৰ ভিডিঅ' আপলোড হৈ আছে, অলৰেডি আপলোড। চ' তাৰপাছত আমি আমাৰ মোবাইলত থকা YT ষ্টুডিঅ' অৰ্থাৎ ইউটিউব ষ্টুডিঅ'টো অ'পেন কৰি ল'ব লাগিব। চ' এইটো মই অ'পেন কৰি লৈছোঁ। যদিহে আপোনাৰ মোবাইলত এতিয়াও YT ষ্টুডিঅ' অ'পেন কৰা নাই, তেন্তে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। তাৰপাছত যেতিয়া আপোনালোকে অ'পেন কৰি ল'ব, তাৰপাছত এতিয়া অলপ আগত আমি যিটো ভিডিঅ' আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো আমি এনেকৈ দেখিবলৈ পাম। আমি গতিকেলৈ এই ভিডিঅ'টোত এগেইন ক্লিক কৰিব লাগিব। ভিডিঅ'টোত যেতিয়া আমি ক্লিক কৰিলোঁ, তাৰপাছত আমাৰ কাৰ্ড পেঞ্চিল অপশ্যনটো যিটো পাইছোঁ, আমি এগেইন ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছত আমাৰ ইয়াত এগেইন কাৰ্ড পেঞ্চিলৰ যিটো অপশ্যন আছে, আমি এগেইন ক্লিক কৰি পেলাই আমাৰ যিটো কাষ্টম থাম্বনেইল সেইটো আমি ইয়াত আপলোড কৰিব লাগিব। যদিহে আপুনি এডিট কৰা আছে, খুব ভাল কথা, আপুনি আপলোড কৰি ল'ব পাৰিব। মই আপোনালোকক দেখাইছোঁ কেনেকৈ আপলোড কৰে। চাওক, আপোনালোকে এইটো মই ক্ৰিয়েট কৰি থোৱা আছে, অৰ্থাৎ এডিট কৰি থোৱা আছে। ইয়াত চিলেক্টত মই ক্লিক কৰিলোঁ, ক্লিক কৰি দিলোঁ। অলৰেডি আমাৰ আপলোড হৈ গৈছে। তাৰপাছত আমি আমাৰ ডিছক্ৰিপশ্যনটো ক্লিয়াৰ কৰিব লাগে। চ' ইয়াত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছত আমাৰ ডিছক্ৰিপশ্যন লিখিব লাগিব। চ' অলৰেডি মই কপি পেষ্ট কৰি দিম। তাৰপাছত এগেইন মই বেক মাৰি দিম। বেক মৰাৰ পাছত আমাৰ যিটো টাইটেল আছিলে, টাইটেলটো কপি কৰি লৈছোঁ। এগেইন টাইটেলটো মই কপি কৰি লৈছোঁ। কপি কৰি পেলাই আপোনালোকে বেলেগো দিব পাৰে, মই আপোনালোকক এক্সাম্পল দেখাইছোঁ। তাৰপাছত আমাৰ যিটো প্ৰথমতে আছে, প্ৰথমতে আমি প্ৰথমতে ইয়াত আমি এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ বটনত ক্লিক কৰি পেলাই প্ৰথমতে আমি পেষ্ট কৰি দিম ইয়াত। ঠিক আছে, আমি ইয়াত মই আমাৰ যিটো টাইটেল কপি কৰিছিলোঁ সেইটো পেষ্ট কৰি দিছোঁ। অলৰেডি হৈ গৈছে। এগেইন আমি পিষ্টলন কৰি পেলাই আমাৰ এবাউট ভিডিঅ'ত লিখিব লাগিব। ইয়াত আমি লিখিব লাগিব আজি ভিডিঅ'টোত ইউটিউব চেনেল কেনেকৈ খোলে তাৰ বিষয়ে কোৱা হৈছে। চ' মই ইয়াত আপোনালোকক পটাপট লিখি দেখাইছোঁ। ইউটিউব চেনেল কেনেকৈ খোলে, অসমীয়া লিখি দিছোঁ, তাৰ বিষয়ে কোৱা হৈছে। অলৰেডি মই লিখি দিলোঁ। তাৰপাছত আমি ইয়াত হেছটেগ লগাব লাগে। চ' মই হেছটেগ কেনেকৈ লাগে তাৰ প্ৰচেছটো দেখাইছোঁ আপোনালোকক। মই ইয়াত ক্লিক কৰি পেলাই মই বেক আহিছোঁ। এগেইন। তাৰপাছত আমি ইয়াত হেছটেগ লগাব লাগিব। চ' মই হেছটেগ আপোনালোকক দেখাইছোঁ। মই অলৰেডি কপি কৰা আছে, অলৰেডি মই লিখি থোৱা আছে, বনাই থোৱা আছে। চ' এইটো মই ইয়াত পেষ্ট কৰি দিম। সকলোখিনি। তাৰপাছত এগেইন YT ষ্টুডিঅ'ত আহিছোঁ। ইয়াত আমাৰ যিটো আছিলে সেইটো মই পেষ্ট কৰি দিছোঁ। ঠিক আছে, পেষ্ট কৰি দিছোঁ। আমাৰ পেষ্ট হৈ গ'ল। তাৰপাছত আমি যিটো কমা আছে, আমি কমাখিনি কাটিব লাগিব। কমাখিনি কাটিছোঁ, আকৌ আমি বেক মাৰি দিছোঁ। কমাখিনি কাটিছোঁ, আমি এইখিনি এনেকৈ বনাই ল'ব লাগিব। আমি কমাটো কাটি পেলাই আমি এগেইন মাৰি দিছোঁ। আকৌ আমাৰ কমা যিমান আছে এইখিনি এনেকৈ কাটিব লাগিব।
এইখিনি পটাপট কাটিব লাগিব মই আপোনালোকক এক্সাম্পল দেখাইছোঁ অলপ পাছতে মই এক্সাম্পল দেখাইছোঁ আপোনালোকক এইখিনি মই কাটি দিছোঁ পুৰা অলৰেডি মই এইখিনি কাটি দিছোঁ আপোনালোকক এক্সাম্পল দেখাইছোঁ আপোনালোকে এনেকৈ সেম টু সেম কৰিব সম্পূৰ্ণ প্ৰচেছটো দেখাম আপোনালোকক সো তাৰ বাকীখিনি মই অলৰেডি কাটি দিছোঁ ইয়াত মই অকল 4টা আছে এই 4টা মই আপোনালোকক এক্সাম্পল হিচাপত দেখাম এনেকৈ আৰু হেশটেগ আপোনালোকে লগাব সো এইকেইটা মই কপি কৰি দিছোঁ এইকেইটা কপি কৰাৰ পাছত মই বেক মাৰি দিছোঁ বেক মাৰাৰ পাছত আমাৰ ইয়াত যিটো অপশ্যন আছে এইটোত আমি আছ এডাল পাৰি ল'ম অৰ্থাৎ চিন এডাল দি ল'ম আমি এইটো আপোনালোকে চাওক এনেকৈ দি ল'ব আপোনালোকৰ এনেকৈ আপোনালোকে দি ল'ব অতি সহজে আপোনালোকক মই এক্সাম্পলটো দেখাইছোঁ আপোনালোকে অতি সুন্দৰকৈ কৰিব পাৰিব ইজি প্ৰচেছ হয় তাৰপাছত মই ইয়াত আমাৰ যিকেইটা অলপ আগতে কপি কৰিছিলে সেইকেইটা মই পেষ্ট কৰি দিলোঁ পেষ্ট কৰাৰ পাছত আমাৰ প্ৰথমতে আমি হেশকেইটা ইয়াত লিখিব লাগিব হেশ যিটো আমাৰ হেশ আছে হেশটেগ হয় আমি হেশটেগ দিছোঁ এইকেইটা হেশ হয় ইয়াত মই হেশকেইটা লিখিব লাগিব হেশ লিখি দিছোঁ তাৰপাছত আমাৰ যিটো খালী আছে এইবিলাক আমি কাটি দিছোঁ আমি এইকেইটা আপোনালোকে চাওক স্কিপ নকৰিব ভিডিঅ'টো স্কিপ কৰিলে হয়তো আপোনালোকৰ বুজাত অসুবিধা হ'ব পাৰে তাৰপাছত এনেকৈ আপোনালোকে এইবিলাক কাটি দিব সো অলৰেডি আমাৰ যিখিনি খালী ঠাই আছিলে সেইখিনি কাটি পেলাই এতিয়া আমাৰ অলৰেডি হৈ গৈছে কমপ্লিট আমি এতিয়া ইয়াত এগেইন বেক কৰি পেলাই আমি ষ্টলান কৰিব লাগিব আমাৰ যিটো আনলিষ্ট কৰিছিলোঁ সেইটো আমি পাব্লিছ কৰি দিব লাগিব এইটো পাব্লিছ কৰি দিছোঁ তাৰপাছত এগেইন বেক আহিছোঁ বেক অহাৰ পাছত আমি ইয়াত টেগ লগাব লাগিব সো ইয়াত মই টেগ এক্সাম্পল দেখাইছোঁ আপোনালোকে হিচাপত লগাই দিব টেগবিলাক মই ইয়াত দেখাইছোঁ ইয়াত চাওক এইটো যিটো আমাৰ টাইটেল আছিলে এই টাইটেলটোকে মই পেষ্ট কৰি দিছোঁ ইয়াত মই পেষ্ট কৰি দিছোঁ আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো তাৰপাছত মই এইটো এটা টেগ হৈছে আপোনালোকে এনেকৈ টেগবিলাক দিব হাউ টু ক্ৰিয়েট ইউটিউব চেনেল ইন আছামিজ আপোনালোকৰ ইউটিউব যিটো ভিডিঅ' ৰিলেটেড হয় সেয়াৰ টেগবিলাক আপোনালোকে ইয়াত দিব পাৰিব আপোনালোকে যদি টেগ বনাব নাজানে কেনেকৈ টেগ আপোনালোকে অতি সহজে ইউজ কৰিব তাৰ বিষয়ে অলৰেডি মই ভিডিঅ' বনোৱা আছে ভিডিঅ'টো মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে তাত গৈ পেলাই চাই পেলাই আপোনালোকে অতি সহজে টেগখিনি অট'মেটিকলি লৈ ল'ব পাৰিব এতিয়া আপুনি টেগবিলাক দি কমপ্লিট কৰিব তাৰপাছত ছেভ যিটো অপশ্যন আছে আপুনি ইয়াত ক্লিক কৰি দিব লাগিব ছেভ অপশ্যনত ক্লিক কৰাৰ পাছত আমাৰ অলৰেডি আমাৰ ভিডিঅ' পাব্লিছ হৈ গ'ল সো গাইজ এনেকৈ আপোনালোকে অতি সহজে ইউটিউবত ভিডিঅ' আপলোড কৰিব পাৰিব সো গাইজ আই হোপ আপোনালোকৰ চাগে ভিডিঅ'টো ভাল লাগিলে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক এটা কৰি দিব যদি বেয়া লাগিছে তেন্তে ডিছলাইক কৰি দিব আৰু যদি বিশেষ কিবা জানিব লগা থাকে তেন্তে আপোনালোকে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব আৰু যদি কোনোবাই মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ কিয় মোৰ ইউটিউব চেনেলত আপোনালোকক বিশ্বাসৰ লগতে কোৱালিটি ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ